20 লাখ টকালৈ এজনী ধৰ্ষিতা ছোৱালীক বিয়া পাতিলোঁ। মোৰ ঘৰৰ মা দেউতাৰ লগতে সকলোৱে মানি লৈছে, ময়ো ৰাজি। য'ত 15 লাখ টকা দিম কৈছিল তাত চিধাই না ক'লোঁ। ছোৱালীৰ পৰিয়ালেও উপায় নাপাই মান্তি হৈ দিবলৈ বাধ্য হ'ল। ছোৱালীৰ পৰিয়ালৰ পৰাও তাইক বিদায় দিব পৰাত বহুত সুখী হৈছিল। যোনদিনাখন ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই দিয়ে, সেইদিনা তাই মাক দেউতাকৰ চকুত সুখে বিৰিঙি উঠা দেখিলোঁ। মোৰ অনুভৱ তেতিয়া ছোৱালীজনীক যেন ঘৰৰ পৰা বিক্ৰীহে কৰি দিছে। ফুলসজ্জাৰ দিনাই ছোৱালীজনীক চিধাকৈ কৈ দিছিলোঁ যে মই তোমাৰ নিচিনা এজনী ধৰ্ষিতাক কেতিয়াও পত্নী হিচাপে মানিব নোৱাৰিম আৰু তুমিও মোক স্বামী হিচাপে ভাবিব নালাগে, স্পৰ্শ কৰাৰ চেষ্টা নকৰিবা। মই কেৱল তোমাক টকাৰ লোভতহে বিয়া কৰাইছোঁ। মোৰ পৰিয়ালৰ 20 লাখ টকাৰ ধাৰ আছিল, সেইকাৰণে বিয়া কৰাবলৈ বাধ্য হৈছিলোঁ। পত্নী হিচাপে সকলো মৰ্যাদা দিবলৈ তোমাক বিয়া কৰোৱা নাই। কিন্তু তেতিয়া তাই একো কোৱা নাছিল, কাৰণ তাই ক'তো যাবও পৰা নাছিল। তাই মাক দেউতাকে তাইক তেওঁলোকৰ ঘৰখনত কোনোদিনে আহিব নিদিয়ে। কথাখিনি মই তেওঁলোকৰ মুখ দেখিয়েই বুজি উঠিছিলোঁ। ফুলসজ্জাৰ ৰাতি নিজ পত্নীক চকুত চকুপানী দেখি হয়তো বহুতৰে বেয়া লগাটো স্বাভাৱিক কথা, কিন্তু মোৰ লগা নাছিল। ছোৱালীজনীক যেতিয়া দেখিছিলোঁ চকুৰে একেৰাহে চকুপানী নিগৰি আছে, তেতিয়া ভাবিছিলোঁ চকুপানী মুচি দিম বুলি, কিন্তু মই নোৱাৰিলোঁ। তাই যেনেকৈ বহু আশা লৈ এই নিশাটোৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰিছিল, ময়ো তেনেকৈ দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি এই নিশাটিৰ বাবে অপেক্ষা কৰিছিলোঁ। কিন্তু কোনোদিনে ভবা নাছিলোঁ যে এজনী ধৰ্ষিতা মোৰ পত্নী হ'ব। ছোৱালীজনী সেই নিশা টোপনি যাব নোৱাৰিলে। তাই মোক লৈ বহুত সপোন দেখিছিল। তাই ভাবিছিল স্বামীৰ ভাল পোৱাই তাইৰ অতীতৰ সকলোবোৰ দুখ যন্ত্ৰণা আঁতৰ হ'ব আৰু নতুনকৈ জীৱন আৰম্ভ কৰিব। ময়ো সেইদিনা শুব পৰা নাছিলোঁ। বিয়াৰ দুদিনমান পিছতেই ছোৱালীজনীৰ জীৱন সংগ্ৰাম আৰম্ভ হয়। সাধাৰণ এজনী ছোৱালীও প্ৰথম কিছুদিন শহুৰেকৰ ঘৰত সংগ্ৰাম কৰিব লাগে। তাতে এজনী ধৰ্ষিতা ছোৱালী অলপমান বেছিয়ে সংগ্ৰাম কৰিবলগীয়া হয়। পৰিয়ালৰ সকলোৱে তাইক টকাৰ বাবেই বোৱাৰী কৰি আনিছে। মোৰ তাইক অকণো ভাল নালাগে, কাৰণ তাইৰ লগত ৰাতি কোনো ব্যক্তিয়ে নিবিচাৰে এজনী ধৰ্ষিতা ছোৱালীৰ লগত একেখন বিচনাতে থাকিব। কিন্তু মোৰ পৰিয়ালে কিয় তাইক দেখিব নোৱাৰে, ভাল নাপায় নাজানো। তাইৰ টকাহে ভাল লাগে, কিন্তু তাইক ভাল নালাগে। ঘৰৰ ওচৰ চুবুৰীয়াও মোক দেখি মুখ বেকা কৰি দিয়ে। বুজাব বিচাৰে টকাৰ বিনিময়ত মই এজনী ধৰ্ষিতা ছোৱালীক বিয়া কৰাইছোঁ। অফিচত যাবলৈও ভাল নালাগে, খাবলৈও মন নাযায় আৰু একোকে ভাল নালাগে। ক'তো ফুৰিবলৈ যাব মন নোযোৱা হ'ল। পিছফালে যদি কোনোবাই চিঞৰি কয়, ঐ চা, ই এজনী ধৰ্ষিতা ছোৱালীহে বিয়া কৰাইছে। কালিলৈ এটা পাৰ্টি আছে, য'ত মোৰ সকলোবোৰ বন্ধু বান্ধৱী আহিব। সকলোৱে নিজৰ পত্নীৰ লগত আহিব, কিন্তু মই কাক লৈ যাম? নিজৰ পত্নীক, যাক মই কেতিয়াও ভালেই পোৱা নাই। তথাপিও উপায় নাই, মই মোৰ পত্নীক লৈ পাৰ্টিত যোগ দিলোঁ। তাই যাব বিচৰা নাছিল। বিয়াৰ পিছৰে পৰা কোনোদিনে তাই ঘৰৰ বাহিৰলৈ ওলোৱা নাই। হয়তো বা তাই সেইদিনাৰ ভয়টো তাইৰ মাজত এতিয়াও আছে। মই তাইক জোৰ কৰি লৈ আনিছোঁ। এটা চুকত থিয় হৈ থাকিব ক'লোঁ। মই মোৰ বন্ধুবোৰৰ সৈতে আড্ডা দিয়াৰ চেষ্টা কৰিলোঁ। কিছু সময়ৰ পিছত চকু ফুৰাই চালোঁ, কিন্তু তাই সেই ঠাইত নাই। 5 মিনিট বিচাৰ কৰি দেখিলোঁ যে তাই মোৰ বন্ধুবোৰৰ লগত কথা পাতি আছে। ময়ো ভালেই পাইছিলোঁ। কিজানিবা কাৰোবাৰ সৈতে কথা পাতিলে তাইৰ মনটো ভালেই লাগে, তাতনো বেয়া কি? খন্তেক সময়ৰ পিছত মই তাইৰ কাষলৈ যাওঁতে মোৰ এজনী বান্ধৱীয়ে ক'লে,
তুমি কেৱল টকাটোকেই দেখিলা। আৰু এইবাবেই বোধ হয় জানি শুনি এজনী ধৰ্ষিতা ছোৱালীক বিয়া কৰিলা। এজন স্বামী হিচাপে সকলোৱে বিচাৰে তাৰ পত্নী পবিত্ৰ হওক, তাইক যাতে কোনেও স্পৰ্শ নকৰে, কিন্তু তোমাৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ। দেখি শুনিয়েই এজনী অপবিত্ৰ ছোৱালীক বিয়া কৰালা। আৰু এজন বন্ধুৱেতো কৈয়ে পেলালে, ছোৱালী যদি ভাৰ্জিন নহয় তেনেহ'লে ৰাতি এনজয় কৰি ভাল নালাগে। বন্ধু, তুমি জীৱনত বহুত ডাঙৰ ভুল কৰিছা। মই তাৰ পৰা গুচি আহিব বিচাৰিছিলোঁ। আকৌ মনত পৰিল মোৰ বাবে সহজ সৰল এজনী ছোৱালী অপমানিত হ'বলগীয়া হ'ল। তাইতো পাৰ্টিত আহিবই বিচৰা নাছিল, ময়ে জোৰ কৰি আনিছোঁ। সেয়ে কিবা এটা ক'বলৈ ইচ্ছা হৈছিল। বান্ধৱী, তুমি কি কৈছিলা? প্ৰতিটো স্বামীয়ে বিচাৰে তাৰ পত্নী যাতে একেবাৰে গাখীৰত ধোৱা হয়। তোমাৰ স্বামীয়ে বাৰু তেনেকুৱা এজনী পাইছেনে? যেনেকৈ যে তুমি কৈছা। তুমি কিমানবাৰ ল'ৰাৰ লগত ৰুমভেট কৰিছা মই ভালদৰে জানো। এবাৰ তুমি প্ৰেগনেণ্টো হৈছিলা, অবৈধ গৰ্ভপাতো কৰাইছিলা। এয়া সঁচা নেকি? মোৰ বান্ধৱীয়ে এষাৰো কথা নকলে, স্তব্ধ নিথৰ হৈ গৈছিল। আৰু বন্ধু, তুমি কি কৈছিলা? ভাৰ্জিন নহ'লে এনজয় কৰি ভাল নালাগে। সঁচাকৈ কোৱাচোন, তুমি বাৰু সেই এনজয়টো পাইছানে? যিটো কথা মোক কৈছিলা। সি চুপচাপ কোনো কথা মোক ক'ব নোৱাৰিলে। তুমি তোমাৰ ঘৈণী DNA টেষ্ট কৰাই চাবা, তাৰপিছত মোক ক'বা তোমাৰ ঘৈণী মোৰ ঘৈণীতকৈ ভাল নে বেয়া। এইখিনি কৈয়ে মই মোৰ পত্নীক লৈ গুচি আহিলোঁ। গুচি অহাৰ সময়তো মোৰ বন্ধু বান্ধৱী মুখৰ পৰা কোনো কথা নোলাল। মোৰ বাবেই আপুনি সকলোৰে আগত সৰু হ'বলগীয়া হ'ল। মোক ক্ষমা কৰি দিব। মই একো নোকোৱাকৈয়ে তাই হাতত ধৰিলোঁ। মই ইমান দিন বুজিব নোৱাৰিলোঁ, তোমাক বহুত কষ্ট দিলোঁ, বেয়া ব্যৱহাৰো কৰিলোঁ। সেইবাবে মই তোমাৰ ওচৰত লজ্জিত। কথা দিছোঁ আজিৰ পৰা তুমিয়েই মোৰ সকলো। তোমাক লৈয়ে মই মোৰ বাকীখিনি জীৱন অতিবাহিত কৰিব বিচাৰোঁ। ছোৱালীজনীয়ে মোক সাৱটি ধৰিলে। ময়ো তাইক নধৰাকৈ থাকিব নোৱাৰিলোঁ। মই তাইৰ চকুত পৃথিৱীৰ সমস্ত সুখ দেখা পালোঁ। মই ভাবিলোঁ তাই মোৰ পৰা বেছি একো নিবিচাৰে, কেৱল অকণ ভাল পোৱা বিচাৰে, যিটো পোৱাৰ অধিকাৰ কেৱল তাই আছিল। ধৰ্ষিতাক নহয়, ধৰ্ষকক ঘৃণা কৰা উচিত। ৰাইজসকল, যদি শুনি ভাল লাগিলে কাহিনীটো শ্বেয়াৰ কৰি দিব।